নমস্কাৰ বন্ধু বান্ধৱীসকল। এয়া মই খিচিৰি বনাবলৈ অলপ চব্জি লৈছোঁ দেই। আপোনালোকে মোৰ নিচিনাকৈ বনাই খাব পাৰে, একদম মাই মছলা নাই, একদম নৰ্মেল মানে। ইয়াতে মই এটা আলু লৈছোঁ, নতুনকৈ ওলাইছে যে এতিয়া আলু, আৰু বিন কেইডালমান লৈছোঁ, গাজৰ এটা লৈছোঁ, মূলা এটা লৈছোঁ, তাৰপিছত আৰু বিলাহী এটা লৈছোঁ, অমিতা 3 টুকুৰ লৈছোঁ, ফুলকবি 2 টুকুৰা লৈছোঁ, আৰু আপোনালোকৰ কিবা বেলেগ চব্জি থাকিলে ল'ব পাৰে। আৰু ইয়াতে মই দালি, মুগ, মচুৰ, ৰহৰ অলপ লৈছোঁ, আৰু চাউলো অলপ ল'ম। একদম কিন্তু চাউল কমকৈ ল'ব, চাউল মানে বেছি হ'লে একদম ভাল নালাগে খিচিৰিটো খাই। ইয়াতে মই অকণমান চাউল লৈছোঁ, চাউল লোৱাৰ পিছত দালিখিনি ইয়াতে দিম, আৰু চব্জি যিখিনি মই কাটি থৈছোঁ সেইখিনি ইয়াতে দিম, আৰু পানী বেলেগ একো নিদিওঁ, অলপ নিমখ, অলপ হালধি দি কিনে 3টামান মই হুইচেল মাৰি ল'ম। আপোনালোকে এনেকৈ নৰ্মেলভাৱে বনাই খাবচোন, ঠাণ্ডাৰ দিন যিহেতু পৰিছে, খাই ভাল লাগে। আৰু ইয়াতে অলপ পানী দিছোঁ, পানী অলপ মই বেছিকৈ দিছোঁ বাৰু। আৰু ইয়াতে মই নিমখ 2 চামুচ দিম এতিয়া। নিমখ 2 চামুচ দি কিনে মই 2টা বা 3টা হুইচেল মাৰি দিম আৰু। আৰু এতিয়া মই 2-3টামান হুইচেল মৰাৰ পিছত এনেকৈ অলপ বিলাহীটোৱে পিঁয়াজটোৱে ভাজি ইয়াতে মানে দি দিছোঁ। দি দিয়াৰ পিছত দেখিছেনে ইমান ধুনীয়া কালাৰ আহিছে। আপোনালোকে এনেকৈ নৰ্মেলভাৱে বনাই খাব পাৰে, একদম বহুত সময়ো নালাগে বাৰু। দেখিছেনে ইমান ধুনীয়া হৈছে, খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিল। আৰু আপোনালোকে ইয়াতে বিলাহী টপ চপ বনাই খাব পাৰে, বেলেগ চব্জি তব্জিও ল'ব পাৰে। মই কিন্তু বেলেগ একো লোৱা নাই, বেঙেনা বেচনেৰে ফ্ৰাই কৰিছোঁ, আৰু পাপৰ এখন ভাজিছোঁ, আৰু মোৰ জলকীয়া আচাৰ লৈছোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু মোৰ ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত চাই আছে ফেচবুক পেজটি ফ'ল' কৰি দিব প্লিজ।